my channel. So আজি মই এটা ইনফৰমেটিভ ভিডিঅ' লৈ আনিছোঁ য'ত মই সফুৰা টেলেণ্ট ডিস্কভাৰী এক্সামিনেশ্যনটোৰ বিষয়ে কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈ আপোনালোকে আমাৰ ভিডিঅ'ছবোৰ ন'টিফিকেশ্যন পাই থাকে। So let's get into the video. সফুৰা এটা স্কলাৰশ্বিপ এক্সাম হয় যোনটো প্ৰতি বছৰে পতা হয়। এইবাৰ এক্সামটো 27 মাৰ্চত হৈছিলে আৰু এইবাৰ এক্সামটো মই নিজেও দিছিলোঁ। খুব ভালেই লাগিলে, মই বহুত কথা জানিবলৈ পাৰিলোঁ। মই বেছি এক্সামটো টাফ বুলিও নকওঁ, বেছি ইজি বুলিও নকওঁ। যদি এক্সামটো দিবলৈ বিচাৰে ভালকৈ পঢ়িলে হ'ল, বেছি টাফ নহয়। চ' এইবাৰৰ যোনটো ফৰ্ম ফিল আপৰ ডেট আছিলে সেইটো লাষ্ট ডেট আছিল জানুৱাৰী 3rd, কিন্তু পিছলৈ ডেটটো এক্সটেণ্ড কৰা হৈছিলে আৰু ময়ো এক্সামটোৰ বিষয়ে ডেটটো এক্সটেণ্ড কৰাৰ পিছতে গম পাইছিলোঁ। মই একচুৱেলি এক্সামটোৰ বিষয়ে এনেই নিজে গম পোৱা নাছিলোঁ। এক্সামটোৰ বিষয়ে গম পোৱাত মোৰ ফ্ৰেণ্ড দেৱাশ্ৰুতে মোক বহুত হেল্প কৰিলে। আৰু যদি মোৰ স্কুল ফ্ৰেণ্ডছবোৰে মোৰ এই ভিডিঅ'টো চাই আছা তেনেহ'লে তোমালোকে নিশ্চয় দেৱাশ্ৰুতিক চিনি পোৱাই। তাই মোক বহুতখিনি হেল্প কৰিলে এক্সামটোৰ বিষয়ে গম পাবলৈ। চ' বেছি একো টাফ নহয় এক্সামটো। মেইনলি 4 গ্ৰুপছত ডিভাইড কৰা হৈছে। ফাৰ্ষ্ট গ্ৰুপটোত ক্লাছ 2 and 3, ছেকেণ্ড গ্ৰুপটোত 4 and 5, থাৰ্ড গ্ৰুপটোত 6 and 7 আৰু ফ'ৰ্থ গ্ৰুপটোত 8 and 9 এনেকৈ ভাগ কৰা হৈছে। আৰু এক্সামটো দুটা মিডিয়ামত হয়, আছামিজ এণ্ড ইংলিছ। চ' আৰু ছাবজেক্টছ যোনবোৰ ইম্পৰ্টেণ্ট ছাবজেক্টছ থাকে মেথছ, ইংলিছ, ছায়েন্স, কম্পিউটাৰ ছায়েন্স, GK এনেকুৱা ছাবজেক্টছবোৰ কভাৰ কৰে। বেছি টাফ নহয়। আৰু ফৰ্মখনৰ লগতে এখন চেম্পল বুক দিয়া হয় য'ত এই গোটেইবোৰ ছাবজেক্টছ মিলাই পেলাই কিছুমান কুৱেশ্যনছ থাকে। মই বেছি বুকখন পঢ়া নাছিলোঁ। মই ভাবিছিলোঁ যিহেতু স্কলাৰশ্বিপ এক্সাম হয় গতিকে বেলেগ বহুত বুকছৰ পৰা আহিব পাৰে, যিহেতু কোনো স্পেচিফিক চিলেবাছ নাই আৰু প্ৰত্যেকখন স্কুলৰ বুকছবোৰ বেলেগ, সেইকাৰণে বহুত বেলেগৰ পৰা আহিব পাৰে বুলি মই এইখন বুক ইমান পঢ়া নাছিলোঁ। কিন্তু 95% অফ দ্য কুৱেশ্যনছ সেই চেম্পল বুকখনৰ পৰা আহিছে। চ' মই ৰেকমেণ্ড কৰিম আপোনালোকে চেম্পল বুকখনো ভালকৈ চাই যাতে। একচুৱেলি পঢ়িবলৈ বেছি টাইম পোৱা নাছিলোঁ কাৰণ আমাৰ সেইটো সময়ত এনুৱেল এক্সামো আহি আছিলে আৰু এনুৱেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে মই সফুৰা যোনখন এক্সাম আছিলে সেই এক্সামক এই বুকখনক বেছি টাইম দিব পৰা নাছিলোঁ। তথাপি মই এক্সামটো ক্লিয়াৰ কৰিলোঁ। ভালে গ'ল এক্সামটো। মই 75% চিকিউৰ কৰিছিলোঁ। 150ৰ ভিতৰত মই 114 মান মই শুদ্ধ কৰিছিলোঁ। চ' এক্সামটো দিবলৈ হ'লে বেছি একো টাফ নহয় আৰু এক্সামটো দিবলৈ মানে OMR শ্বীটত দিব লাগে এক্সামটো। গতিকে মানে অপশ্যনছ দিয়া থাকিব, অপশ্যনছটোৰ ভিতৰত যোনটো কাৰেক্ট অপশ্যন হয় সেইটো টিক নামাৰি ফিল আপ কৰিব লাগিব। কৰি পেলাই তেনেকৈ কাৰেক্ট আনচাৰটো দিলেই হ'ল। মই এইখিনিয়ে ক'বলগীয়া আছিলে। বেছি একো টাফ নহয়। আপোনালোকে দিব বিচাৰে আপোনালোকে দিব পাৰে, দিব। বহুত ভাল লাগে, বহুত কথা জানিব পাৰি। গতিকে বেছি টাফ বুলি নাভাবিব যে স্কলাৰশ্বিপ এক্সাম হ'ব মানে বহুত টাফ হ'ব, এনেকুৱা বুলি একেবাৰে এনেকুৱা নাভাবিব। একদম ইজি হ'ব, যিহেতু চব কৰ্চৰ ভিতৰৰ পৰাই আহে, আপোনালোকে দিব পাৰে। মোৰ এইখিনি ক'বলগীয়া থাকিলে। আৰু মোৰ নেক্সট ভিডিঅ'টোত মোৰ গ্ৰুপটোৰ মই যোনবোৰ কুৱেশ্যনছ আছিলে সেইবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আমাৰ চেনেলটো চাই থাকিব এণ্ড থেংকছ ফৰ ৱাচিং।